হৈছিলে মুম্বাইৰ যাক আমি সেই সময়ত বম্বে বুলি কৈছিলোঁ তাত সাগৰ তীৰত 4 দিনীয়া অধিৱেশন হৈছিলে আৰু সেই অধিৱেশনত প্ৰয়াত প্ৰধানমন্ত্ৰী অৰ্থাৎ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ আত্মপ্ৰকাশ কৰিছে। এইটো আমি দ্বিতীয় সংস্কৰণ বুলি ক'ব পাৰোঁ। প্ৰথম সংস্কৰণত ভাৰতীয় জনসংঘ আছিলে। ভাৰতীয় জনসংঘ 1951 চনৰ 21 অক্টোবৰ তাৰিখে সেই গঠন হৈছিলে আৰু সেই সময়ত তাৰ যিটো প্ৰতীক আছিলে সেইটো চাকি আছিলে। এই চাকিৰে 1952 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হয় 3টা আমি লোকসভা চিট জিকিছিলোঁ। পাছলৈ পৰ্যায়ক্ৰমে 67 চনৰ যিটো নিৰ্বাচন আছিলে তাতে আমি 35টাৰো অধিক 35টা চিট আমি জিকিবলৈ সক্ষম হৈছিলোঁ। পাছৰ পৰ্যায়ত যেতিয়া 1975 চনত আপাতকালীন হৈছিলে, আপাতকালীনৰ পিছত মোৰাৰজী দেশাই চৰকাৰ আহিছিলে 1977 চনত আৰু 1977 চনত মোৰাৰজী দেশাই চৰকাৰ আহোঁতে সেই সময়ত সেই চৰকাৰটোৰ থাকোঁতে আমাৰ 93জন সাংসদ আছিলে আৰু সেই 93জন সাংসদ থাকোঁতে মাননীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া সেই সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল। কিন্তু এটা এনেকুৱা ৰাজনৈতিক ব্যৱস্থা ৰাজনৈতিক সংকট আহি পৰিছিলে যাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টীৰ সেই সময়ত সংস্থাপন কৰিব লগা হ'ল আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম অধিৱেশন মুম্বাইতে হৈছিল আৰু সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ নাম লৈ 6 এপ্ৰিল তাৰিখে সাগৰৰ তীৰত আমাৰ ভাৰতৰ এই যি ভাৰতৰ বুলি নহয় বিশ্বৰে যে আজি এক বৃহৎ সদস্য থকা ৰাজনৈতিক দল এই ৰাজনৈতিক দলৰ প্ৰতিষ্ঠা হৈছিলে। গতিকে এই পবিত্ৰ দলটিত আজি কোটি আমাৰ সদস্য আছে। ভাৰতীয় জনতা পাৰ্টি সকলো গাঁৱে ভূঞে সকলোতে সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী হৈছে। আমাৰ যি দৰ্শন আমাৰ দৰ্শন একাত্ম মানৱতা দৰ্শন, এই দৰ্শনত আমি সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সামৰি আমি আগুৱাই লৈ যাবৰ কাৰণে দেশবাসীৰ কাৰণে আমি কাম কৰিবৰ কাৰণে সমৰ্পিত মনোভাৱেৰে কাম কৰি আহিছোঁ। দ্বিতীয়তে আমি চাওক, আমাৰ সমগ্ৰ বিশ্বৰ ভিতৰত বৃহৎ ৰাজনৈতিক দল বুলি যদি কয় আজি ভাৰতীয় জনতা পাৰ্টি। আমি যিহেতু পাঁচনৈ চেৰফাং মাজবাট বিধানসভা সমষ্টিৰ এটা মণ্ডল, আমি অসম ৰাজ্যৰ অন্তৰ্গত। ৰাজ্যখনত 65 লাখ কাৰ্যকৰ্তাৰে সমৃদ্ধ ভাৰতীয় জনতা পাৰ্টীৰ দল। ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল যি আন দলতকৈ পৃথক, যাৰ লক্ষ্য বা উদ্দেশ্যই হ'ল দেশ সেৱা কৰা, ৰাজনীতিৰ যোগেৰে দেশ সেৱা কৰা। আৰু যোৱা 3টা টাৰ্মত মানে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি তিনিবাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰিছোঁ আৰু চৰকাৰ গঠন কৰি আমি দেশবাসীক যি সেৱা আগবঢ়াইছোঁ আৰু যাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ এই চৰকাৰখনে সমগ্ৰ বিশ্বতে আজি এখন শক্তিশালী চৰকাৰ, শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। গতিকে এনেকুৱা দলৰ যিবিলাক নীতি বা জনকল্যাণমুখী আঁচনি, এই আঁচনিৰ প্ৰতি সকলো আকৰ্ষিত হৈ স্বাভাৱিকতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সকলোৱে আকৰ্ষিত হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু দলক শক্তিশালী কৰিছে। আৰু এই সকলোবোৰৰ লগত লগ লাগি একেলগে আমি ভাৰতীয় জনতা পাৰ্টীয়ে এই আজি যি আমাৰ 46 সংখ্যক স্থাপনা দিৱস, এই স্থাপনা দিৱস আমি সমগ্ৰ দেশতে আমি পালন কৰিছোঁ। আমি আমাৰ এই পাঁচনৈ চেৰফাং মণ্ডলতো আমাৰ এই বাপুজী প্ৰকল্পৰ প্ৰাংগণত এই স্থাপনা দিৱস পালন কৰিলোঁ। গতিকে আজিৰ এই স্থাপনা দিৱসত মই সমগ্ৰ ভাৰতবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইদৰেই দেশমাতৃৰ সেৱা আৰু শুশ্ৰূষা আমি সকলো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই কৰি যাব পাৰিম বুলি আশা কৰিছোঁ। দলৰ হৈ যিসকলে জীৱন আহুতি দিলে, বলিদান দিলে, নিজৰ সৰ্বোচ্চ ত্যাগ কৰি দলক আজি এক পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছে, দেশত তৃতীয়বাৰৰ বাবে একেৰাহে কেন্দ্ৰীয় চৰকাৰখন গঠন কৰিব পাৰিছে, সেই মহান মনীষীসকলক আজি এই চেগতে মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতসকলৰ যি বলিদান তাক আমি সদায় মনত ৰাখিব লাগিব আৰু তেখেতসকলৰ পুণ্য আত্মাই স্বৰ্গত শান্তি লাভ কৰক। তেখেতসকলে তাৰ পৰাই আমাক আশীৰ্বাদ দি থাকক, যি আশীৰ্বাদেৰে আমি আগবাঢ়ি গৈ আমি আমাৰ এই মণ্ডলটোত
বা আমাৰ এই জিলাখনত আমি ভাৰতীয় জনতা পাৰ্টিক আৰু অধিক শক্তিশালী কৰি গঢ়ি তুলিব পাৰিম।